নমস্কাৰ আজি মই ক্লাছ 4 লেসন নম্বৰ 4 দ্য হিডেন ট্ৰেজাৰ নামৰ পাঠটো লৈ আহিছোঁ। তোমালোকে ইংৰাজী কিতাপখন উলিয়াই ল'বা আৰু চাই যাবা দেই। মই পঢ়ি গৈছোঁ, মন দিবা। দ্য হিডেন ট্ৰেজাৰ। Long ago, there was a farmer. His name was Madhav. He had 2 sons, Pankaj and Rajan. They were very lazy and never liked to work. Madhav was worried because his sons did not help him in the field. One day, Madhav took his sons to the field. Pointing to the field, he said, "Look, there is treasure hidden under the ground. You must find it." Treasure? Pankaj and Rajan exclaimed. "Yes, it will be all yours if you can find it. But first you must dig the ground to get it," Madhav said and smiled. Pankaj and Rajan were delighted to hear this. Now we can be rich without doing much work. "We must dig up the field at once," they said. Early next morning, Pankaj and Rajan went to the field and began to dig it. They dug up the whole field but found no treasure. They wondered where the treasure lay. "Now that we have dug up the field, let's plant something," said Pankaj. "Let's sow paddy in it," Rajan suggested. They informed their father that they found no treasure in the field. They also told him that they would sow paddy in the field. A few months later, Pankaj and Rajan visited the field. How excited they were to see the beautiful crops that filled the field. When the paddy was ripe and golden, Madhav took Pankaj and Rajan to the field. "Look, here is the treasure that I promised you. It is yours now. I am proud of you." Pankaj and Rajan realized that hard work is always rewarded. Rewarded মানে হৈছে পুৰস্কাৰ। এতিয়া তোমালোকে পাঠটো নিশ্চয় পঢ়িলেও বুজি পালা। এতিয়া মই ইয়াৰ অসমীয়া মূল সাংখ্যটো কৈ দিম, তোমালোকে মন দি যাবা দেই। দ্য হিডেন ট্ৰেজাৰ মানে হৈছে লুকাই থোৱা মূল্যৱান সম্পত্তি। কি হ'ল, বহুত দিনৰ আগতে এজন খেতিয়ক আছিল। তেওঁৰ নাম আছিল মাধৱ। তেওঁৰ 2জন পুতেক আছিল, এজনৰ নাম পংকজ আৰু আনজনৰ নাম ৰাজেন। তেওঁলোক 2জনেই এলেহুৱা আছিল আৰু কাম কৰিবলৈ ভাল পোৱা নাছিল। মাধৱ চিন্তিত আছিল কাৰণ তেওঁৰ পুতেক 2জনে তেওঁ খেতি কৰা কামত সহায় কৰা নাছিল। এদিনাখন মাধৱে তেওঁৰ পুতেক 2জনকে পথাৰলৈ লৈ গৈছিল। পথাৰলৈ দেখুৱাই তেওঁ কৈছিল, "চোৱা, মাটিৰ তলত বহুত মূল্যৱান সম্পত্তি লুকাই থোৱা আছে। তোমালোকে বিচাৰি উলিয়াব লাগে।" লুকাই থোৱা সম্পদ পংকজ আৰু ৰাজনে আচৰিত হ'ল। "হয়, এই সকলোবোৰ তোমালোকৰে হ'ব যদি তোমালোকে বিচাৰি উলিয়াব পাৰা। কিন্তু প্ৰথমতে তোমালোকে মাটিবোৰ চহাব লাগিব। এইবোৰ পাবলৈ হ'লে তেতিয়া তোমালোকে কষ্ট কৰিব লাগিব," এইদে বুলি মাধৱে 2জন পুতেকক ক'লে আৰু হাঁহিবলৈ তেওঁ ধৰিলে। পংকজ আৰু ৰাজেনে এইবোৰ শুনি বৰ আচৰিত হ'ল, লগতে আনন্দিত হ'ল। "এতিয়া আমি বেছি কষ্ট নকৰাকৈ ধনী হ'ব পাৰিম। আমি এতিয়াই পথাৰখন খান্দিব লাগে," সেইদে বুলি সিহঁতে 2টাই কৈছিল। পিছদিনা ৰাতিপুৱাই সোনকালে ৰাজেন আৰু পংকজ পথাৰলৈ গৈছিল আৰু মাটি খান্দিবলৈ আৰম্ভ কৰিছিল।
সিহঁতে গোটেই পথাৰখন খান্দিছিল, কিন্তু কোনো মূল্যৱান সম্পত্তি পোৱা নাছিল। সিহঁতে অবাক হৈছিল যে মূল্যৱান সম্পত্তিবোৰ ক'ত আছে। এতিয়া আমি যিহেতু মাটিখিনি খান্দি পেলালোঁ, তাত আমি গুটি সিঁচো আহা বুলি পংকজে ক'লে। আহা আমি তেতিয়াহ'লে ধান গুটিকে সিঁচো, এইবুলি ৰাজেনে প্ৰস্তাৱ দিলে। সিহঁতে দেউতাকক পথাৰত কোনো সম্পদ নাপালোঁ বুলি জনালে। সিহঁতে মাধৱক আৰু ক'লে, তেওঁলোকৰ দেউতাকক ক'লে যে সিহঁতে পথাৰত এইবাৰ ধান ৰুব। কেইমাহমান পাছত পংকজ আৰু ৰাজেনে পথাৰখন চাবলৈ গ'ল। পথাৰখনত ধুনীয়া ফচলবোৰ দেখি সিহঁতে বৰ আনন্দিত হৈছিল। যেতিয়া ধানবোৰ পকিছিল আৰু হালধীয়া হৈছিল, মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল। নি পেলাই কৈছে, ইয়ালৈ চোৱা, এয়াই সম্পদ, যিটো তোমালোকক দিম বুলি মই প্ৰতিশ্ৰুতি দিছিলোঁ। এইবোৰ এতিয়া তোমালোকৰ। মই তোমালোকৰ বাবে গৰ্বিত যে তোমালোকে কষ্ট কৰি এনেকুৱা ফচল লগাব পাৰিলা। পংকজ আৰু ৰাজেনে বুজি পালে যে কঠোৰ পৰিশ্ৰম কৰিলে সদায় পুৰস্কাৰ পায়, অৰ্থাৎ কঠোৰ পৰিশ্ৰমে সদায় পুৰস্কৃত কৰে। এইখিনি আছিলে আজি এই পাঠটোৰ সাৰাংশ, অসমীয়া ভাঙনি। ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ এই হিডেন ট্ৰেজাৰ নামৰ পাঠটোৰ শব্দ অৰ্থখিনি দি দিম। তেতিয়াহ'লে আজিলৈ সামৰিছোঁ। ভিডিঅ'টো যদি ভাল পালা তেতিয়াহ'লে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।